পবিত্ৰ ভাদ মাহৰ আজি 2 তাৰিখ অৰ্থাৎ আমি সকলোৱে জানোৱেই অসমীয়া প্ৰতিখন গাঁৱৰ নামঘৰতে আইমাতৃসকলে মাহজুৰি ভাদ মাহৰ প্ৰথমৰ পৰা শেষলৈকে নাম লয় আৰু প্ৰথম ভাগতে নাম মেলা পাতে আৰু তালৈ বুলি ওলালোঁ গাঁৱত আছোঁ কাৰণে প্ৰতিটো উৎসৱৰ কথাই আপোনালোকক এনেকৈ কৰি ক'ব পাৰিছোঁ গাঁৱত আছোঁ কাৰণে সকলো উৎসৱ একেলগে মিলি পেলাই আমি পালন কৰিব পাৰিছোঁ সেইকাৰণে গাঁওখন সদায় মোৰ দৰে যিসকলে গাঁৱত বাস কৰে তেওঁলোকে গম পাবই গাঁৱৰ অনুভূতিবিলাক কেনেকুৱা গাঁৱৰ মৰম স্নেহবোৰ কেনেকুৱা যিহেতুকে নামঘৰ ভাগলৈ বুলি গৈছিলোঁ সেয়ে ভাবিলোঁ এটা ভিডিঅ' কৰোঁ আৰু আপোনালোকক দেখাওঁ আমাৰ গাঁওখন লগতে আমাৰ নামঘৰ ভাগ যিহেতুকে আগৰ পৰা কৈয়ে আহিছোঁ আমাৰ নামঘৰ ভাগো বহুত ডাঙৰ লগতে গাঁওখনো বহুতেই ডাঙৰ আজি বাৰু মানুহৰ পৰিমাণটো অকণমান কম যিহেতুকে গোপিনীসকলে নাম মেলা আৰম্ভ কৰিছে সেইকাৰণে আজি পুৰুষসকল অহা নাইকিয়া সেইবাবে অকল মহিলাসকলৰ কাৰণে অকল নামঘৰত মানে জনসংখ্যাটো কম হৈ আছে যেতিয়া সকলোখিনি আহে নামঘৰলৈ তেতিয়া কিন্তু আমাৰ নামঘৰ ইমান ডাঙৰ হয় যদিও কিন্তু জেগা নোহোৱা হৈ যায় বাকী যি নহওক কথা কওঁতে কওঁতে নামঘৰো পালোহি লগতে এয়া প্ৰসাদ দিবও হ'ল মানে আজি কথাটো এনেকুৱা হ'ল অকণমান নামঘৰলৈ অহাটো দেৰি হ'ল সেইকাৰণে শেষতহে আহি পোৱা নিচিনা হ'ল আৰু মানে মই আহি পোৱালে সেয়া প্ৰসাদ বিতৰণ কৰিলে আৰু প্ৰসাদ পাতখন আপোনালোকৰ কাৰ প্ৰিয় মানে প্ৰসাদ খাই কোনে কোনে ভাল পায় জনাবচোন মোৰ পিছে প্ৰিয় দেই এইভাগ বস্তু কিন্তু সোৱাদ কাৰো লগতে নিমিলে হয়নে আৰু পিছে আজি প্ৰসাদৰ লগতে কিন্তু খিচিৰি ভাজিও আছিলে দেই এই নামঘৰত যে খিচিৰি ভাজিকণৰ সোৱাদটো কিন্তু খুব বেলেগ ন আপুনি ঘৰত যিমানেই বনাই নাখাওক কিয় কিন্তু নামঘৰ ভাগ বা মন্দিৰত যিকণ খিচিৰি দিয়া হয় ভোগ হিচাপে সেইকণ কিন্তু সোৱাদটো একদম তুলনা কৰিবই নোৱাৰি কিহৰ লগতো এয়া বাকী প্ৰসাদ খাই আমাক খিচিৰি খাবলৈ বুলি মাতিলে খিচিৰি খাবলৈ বুলি গৈছোঁ চাওকচোন আমাৰ নামঘৰ পৰিৱেশটো কিমান ধুনীয়া আৰু কিমান ডাঙৰ আহল বহল আৰু এই নামঘৰৰ ভিতৰতে আমাৰ সকলোখিনি উৎসৱ পালন কৰা হয় যেনেকৈ ৰাগ ভাওনা ফাংচন সকলোখিনি ইয়াতেই পতা হয় আৰু এয়া একদম আমি পূৰা বহি ল'লোঁ যিহেতুকে আমাৰ কমিউনিটি হলটো বহুতেই ডাঙৰ তাতে আমি সকলোৱে এনেকৈ কৰি বহি পেলাই ভাতেই হওক বা খিচিৰিয়ে হওক খোৱা হয় আৰু এনেদৰে আমি সকলো বহি লৈছোঁ আৰু খাবৰ কাৰণে লাহেকৈ বিলাই পেলাই খাই পেলাই বিশেষ কাম নাই আৰু এতিয়া যোৱা সময় আহি গৈছে ঘৰলৈ বুলি আৰু আপোনালোকৰ ফালে নাম মেলা পাতিলেনে আৰু এনেদৰে আপোনালোকৰ নামঘৰ ভাগ কিমান ডাঙৰ কি কথা জনাবচোন দেই কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব বাকী আজিলৈ আহিছোঁ নতুন এটি ভিডিঅ'ৰ লগত আকৌ লগ হ'ম